নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, এইবাৰ বিহু মঞ্চত পাপন দাৰ লগত গীত গাই সমগ্ৰ অসমবাসীৰ মৰম পাবলৈ সক্ষম হোৱা সুন্দৰ কণ্ঠশিল্পীগৰাকীক আপোনালোক সকলোৱে চিনি পায়। পাপন দাৰ লগত এইবাৰ বিহু মঞ্চত আপোনালোকে দেখিছিলে এগৰাকী কণ্ঠশিল্পীক, নাম কৃতিকা শৰ্মা। খুব সুন্দৰ কণ্ঠ, সমগ্ৰ অসমবাসীৰ মৰম পাবলৈ সক্ষম হৈছিলে এইবাৰ বিহু মঞ্চত। সেইগৰাকী কৃতিকা শৰ্মাক বৰ্তমান সময়ত সামাজিক মাধ্যমত বদনাম কৰিবলৈ চেষ্টা কৰিছে একাংশ ভুৱা ফেচবুক একাউণ্ট আৰু ফেচবুক পেজে। প্ৰিয় দৰ্শক, ফেচবুকত এনে এখন ফটো প্ৰচাৰ কৰিছে, যিখন ফটোৰ বিষয়ে মই আপোনালোকৰ আগত বৰ্ণনা কৰিব নোৱাৰোঁ, বৰ্ণনা কৰিবলৈ আচলতে লাজ লাগে। তেনে এখন ফটো এইগৰাকী কণ্ঠশিল্পী কৃতিকা শৰ্মা হয় বুলি প্ৰচাৰ কৰিছে একাংশ ভুৱা ফেচবুক পেজ আৰু ভুৱা ফেচবুক একাউণ্টৰ পৰা। প্ৰিয় দৰ্শক, এনেধৰণৰ ঘটনা এইবাৰে অসমত নহয়, আমি বহু সময়ত দেখি আহিছোঁ সামাজিক মাধ্যমত কিছুমান যুৱতীৰ ব্যক্তিগত ফটো বা ভিডিঅ' ভাইৰেল কৰা হয়। বহুবাৰ আমি এনেধৰণৰ ঘটনা এইখন অসমত সংঘটিত হৈ আছে, আমি দেখি আহিছোঁ। এনেধৰণৰ লোকক আচলতে নাকি কোনে লগাব? কিয় বাৰে বাৰে এনেধৰণৰ ঘটনা এইখন অসমত ঘটি থাকে? যিগৰাকী যুৱতী পাপন দাৰ লগত গীত গাই সমগ্ৰ অসমবাসীৰ মৰম পাবলৈ সক্ষম হৈছিলে, সমগ্ৰ অসমবাসীয়ে আদৰি লৈছিলে যুৱতীগৰাকীক, অহা বছৰ বা প্ৰত্যেক বছৰে বিহু মঞ্চত পাম বুলি আশা কৰিছিলে, তেনেধৰণৰ যুৱতীগৰাকীক এনেধৰণে বদনাম কৰাটো কিমান গ্ৰহণযোগ্য? আৰু যিখন ফটো শ্বেয়াৰ কৰিছে বৰ্তমান সময়ত আপোনালোকে দেখিছে ফেচবুকত, সেই ফটোখন কেতিয়াও তাইৰ হ'ব নোৱাৰে। আৰু প্ৰিয় দৰ্শক, মিছাতে এনেই বদনাম কৰিবলৈ চেষ্টা কৰা হৈছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীক। প্ৰিয় দৰ্শক, এনেধৰণৰ ভিডিঅ' কাৰোবাৰ ব্যক্তিগত ফটো ভাইৰেল হ'ল, কাৰোবাৰ ব্যক্তিগত ভিডিঅ' ভাইৰেল হ'ল, এনেধৰণৰ ভিডিঅ' আচলতে আমাৰ চেনেলত আমি কেতিয়াও আপলোড কৰা নাই বা এনেধৰণৰ ভিডিঅ' আমি কেতিয়াও প্ৰস্তুত নকৰোঁ। কিন্তু আজিৰ পৰা তিনিদিন আগৰ পৰা মই দেখি আহিছোঁ সামাজিক মাধ্যমত, ফেচবুকত দেখি আহিছোঁ সকলোৱে শ্বেয়াৰ কৰি আহিছে মানেনো কি বুলি লিখি কৃতিকা শৰ্মাৰ ফটোকপি আৰু কৃতিকা শৰ্মাৰ ফটোকপিৰ লগত যি কপি ফটোৰ বিষয়ে মই কৈছিলোঁ বৰ্ণনা কৰিব নোৱাৰোঁ বুলি, সেই ফটোকপি জইন কৰি প্ৰচাৰ কৰিছে আৰু কৃতিকা শৰ্মা হয় বুলি বুজাবলৈ চেষ্টা কৰিছে একাংশ ফেচবুক পেজ, ভুৱা ফেচবুক পেজ হয় সেইবিলাক, আৰু ভুৱা ফেচবুক একাউণ্টৰ পৰা প্ৰচাৰ কৰিছে। এনেধৰণৰ লোকৰ ওপৰত আচলতে কোনে নাকি লগাব? কিয় বাৰু বাৰে বাৰে এনেধৰণৰ ঘটনা অসমত হৈ থাকে? প্ৰিয় দৰ্শক, আপোনালোকৰ মতামতবোৰ জনাবচোন এই বিষয়ত। কি কৰিলে, কেনেধৰণৰ ব্যৱস্থা ল'লে, কেনেধৰণৰ কঠোৰ শাস্তি ল'লে এইসকলে আচলতে এনেধৰণে কিছু ব্যক্তিগত ফটো বা ব্যক্তিগত ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল নকৰে?